নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলে স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ, অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বৃহস্পতিবাৰে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। সংবাদ সংস্থা NAIA প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। আসাম এণ্ড অৰুণাচল প্ৰদেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হোৱা এই চুক্তিৰ পিছত অমিত শ্বাহে কয়, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তঃৰাজ্যিক গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হোৱা এই চুক্তিৰ পিছত অমিত শ্বাহে কয়, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰাটো অতি শ্বাহে ডাঙৰ। লগতে কয়, দুয়ো ৰাজ্যৰ 800 কিলোমিটাৰ দীঘলীয়া আন্তঃৰাজ্যিক সীমান্তৰ দুয়োফালে থকা 123খন বিতৰ্কিত গাঁও এনে এক সময়ত সমাধান কৰা হৈছে যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপন কৰি আছে। এতিয়া এই চুক্তিৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ সম্পূৰ্ণকৈ অন্ত পৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য, অৰুণাচল প্ৰদেশৰ সৈতে সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা 12খন আঞ্চলিক সমিতিয়ে দিয়া পৰামৰ্শসমূহ অসম কেবিনেটে কালি বুধবাৰে অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী খবৰ, জম্মুত শোকাবহ ঘটনা, ৰাজপথত জ্বলি উঠিল সেনাৰ বাহন। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আপোনালোকে অলপ ভিডিঅ'টো স্কিপ নকৰাকৈ অলপ চাই যাওক। জম্মুত সেনা বাহনৰ জ্বলি উঠিল। জম্মু কাশ্মীৰত শোকাবহ ঘটনা, অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি ল'লে 4জন সেনা জোৱানে। বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ ভাটাদুৰিয়া অঞ্চলৰ ওচৰত সংঘটিত এই ঘটনাটো জানিব পৰা মতে ৰাজপথত ধপধপকৈ জ্বলি উঠে সেনাৰ বাহন, যাৰ ফলত অগ্নিদগ্ধ হৈ 4 সেনা জোৱানৰ কৰুণ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাজনো জোৱান। সূত্ৰ অনুসৰি বজ্ৰপাতৰ ফলত গাড়ীখনত জুই লগাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত, তাৰ পাছতে পোহৰলৈ আহিব প্ৰকৃত সত্য। এতিয়ালৈকে প্ৰকৃত সত্য প্ৰমাণিত হোৱা নাই। পৰৱৰ্তী খবৰ, দেশৰ 90% প্ৰদেশে হিট ৱেভৰ কবলত, হাঁহি আছে বিপদ। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জলবায়ু পৰিৱৰ্তনে দেশলৈ মাতি আনিছে ভয়ংকৰ বিপদ। সঘনাই অহা হিট ৱেভে শেহতীয়াকৈ দেশত সৃষ্টি কৰিছে সংকট। বৰ্ধিত উষ্ণতাৰ লগতে অহা হিট ৱেভৰ বাবে ইতিমধ্যে চলিত বৰ্ষত মৃত্যুমুখত পৰিছে বহু কেইবাগৰাকী লোক। ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজৰ ৰমিত দেৱনাথ আৰু তেওঁৰ সহকাৰী অধ্যাপকসকলে কৰা এক গৱেষণাৰ অন্তত প্ৰকাশ পাইছে এক ভয়াৱহ তথ্য। দেশৰ 90% প্ৰদেশে হেনো হিট ৱেভৰ কবলত পৰিব চলিত বৰ্ষত। এই ক্ষেত্ৰত সকলোৰে শীৰ্ষ দিল্লী, সমগ্ৰ দিল্লীকে ডেঞ্জাৰ জোন ঘোষণা গৱেষণাৰ অন্তত। উল্লেখযোগ্য যে বিগত 5টা দশকত হিট ৱেভৰ বাবে 17,000 লোকে প্ৰাণ হেৰুৱাইছে ভাৰতত। কেৱল এই নহয়, 1971 চনৰ পৰা 2019 চনলৈ উদ্বেগজনকভাৱে 706টা হিট ৱেভে আঘাত কৰিছে দেশখনে। প্ৰতি বছৰে বৃদ্ধি পাইছে হিট ৱেভৰ সংখ্যা। নিত গছ বন ধ্বংস কৰি কল কাৰখানা নিৰ্মাণ কৰি হোৱা দেশখনে হিট ৱেভৰ ফলাফল লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত আছিল আৰম্ভণিৰে পৰা। এতিয়া অপেক্ষা মাত্ৰ প্ৰকৃতিয়ে প্ৰকোপ দেখুওৱাৰ পূৰ্বে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি মোক সহায় কৰক। আগন্তুক 3 দিনলৈ ধাৰাসাৰে বৰষুণ হোৱাৰ সম্ভাৱনা এইবুলি সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন ৰাজ্যত বৰষুণ হ'ব মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ সম্ভাৱনা। বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে। কোন কোন জিলাত হ'ব বৰষুণ? কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং।
বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ' নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও হ'ব বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত বলিব ধুমুহা। ডেঞ্জারাস ধুমুহা আহি আছে। পৰৱৰ্তী খবৰ, পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব 14 নম্বৰ কিস্তিৰ ধন। এই ধন পাবলৈ আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম। পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এই কাম। আপুনি সম্পন্ন কৰিব লাগিব KYCৰ কাম। লগতে সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আধাৰ নম্বৰ। আধাৰ সংযোজিত বেংক একাউণ্টলৈহে প্ৰেৰণ কৰা হ'ব 14 নম্বৰ কিস্তিৰ ধন। আৰু আধাৰ লিংক নকৰিলে বঞ্চিত হ'ব আপুনি আঁচনিৰ ধন লাভৰ পৰা। আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 036128000213। আপোনাৰ কিবা অভিযোগ থাকিলে বা জানিবলগীয়া থাকিলে আপোনালোকে এই নম্বৰত ফোন কৰি জানিব পাৰিব। কেতিয়া মুকলি কৰিব 14 নম্বৰ কিস্তিৰ ধন কেন্দ্ৰীয় চৰকাৰে? চাওঁ আহক। চলিত বৰ্ষৰ মেৰ শেষত বা জুনৰ প্ৰথম ভাগত সোমাব পিএম কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ ধন। পৰৱৰ্তী খবৰ, দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত দেশত নতুনকৈ পুনৰ 12,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19। দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণে আকৌ এবাৰ ভয় খুৱাবলৈ আৰম্ভ কৰিছে। আজি এদিনত 12,000ৰো অধিক নতুন কৰোনা ভাইৰাছত আক্ৰান্ত পোৱা গৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও 65,000 অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতে এদিনত 12,591টা নতুন কৰোনা ভাইৰাছত আক্ৰান্তৰ প্ৰতিবেদন দিছে, যাৰ ফলত দেশৰ কৰোনাত আক্ৰান্তৰ সংখ্যা 4.48 কোটিলৈ বৃদ্ধি হৈছে। যোৱা 8 মাহত প্ৰতিবেদিত দৈনিক ঘটনাৰ এইটো সৰ্বাধিক সংখ্যা। একে সময়তে দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা 62,286 জনলৈ বৃদ্ধি হৈছে। বৃহস্পতিবাৰে পুৱা 8 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই সংক্ৰমণৰ ফলত 40 জন ৰোগীৰ মৃত্যু হোৱাৰ পিছত দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ মুঠ সংখ্যা 5,31,230 জনলৈ বৃদ্ধি পাইছে।